তো হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি মোৰ চেনেলটোত আজি প্ৰথমবাৰৰ বাবে মই এটি ব্লগ আপলোড দিম বুলি ভাবিছোঁ। তো সকলোৱে সহযোগ কৰিব। আৰু আজি মই এঠাইলৈ যাম, মানে ঠাইখিনিৰ নাম বাৰু কৈ দিছোঁ, মই ৰঙিয়া যাম আজি। কিন্তু কি কাৰণত যাম সেইটো আপোনালোকক বৰ্তমান নকওঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰাকৈ। তো গৈ থাকোঁতে বা আহোঁতে বা তাত কি ঘটনা ঘটিল সকলোখিনি ভিডিঅ'টোত সংযোজন কৰিবলৈ মই চেষ্টা কৰিম। তো ব'লক আমি ৰঙিয়াৰ পৰা অলপমান ফুৰি আহোঁ। এয়া মই গাড়ী ওলাই ল'লোঁ আৰু এইফালে বেগ ৰেডি আৰু এইফালে হেলমেট ৰেইনকোট চব লৈ লৈছোঁ। ব'লক। মই এতিয়া ঘৰৰ পৰা ওলাই এতিয়া মই ধমধমাৰ গৈ আছোঁ। ধমধমাৰ পৰা মোৰ সখী যাব, তো তাক লৈ মই কিনে আমি ৰঙিয়া যাম, যাম বাইকত। তো ব'লক। ক'ৰবালৈ যাব লগা হ'লে ঘৰত থাকিলে বৰষুণটো নিদিয়ে, যেতিয়া ঘৰৰ পৰা বাহিৰত ওলাম তেতিয়া বৰষুণটো দিবলৈ আৰম্ভ কৰে। আৰু বেছি বৰষুণ নাই বাৰু, কিনকিনীয়াকৈ অলপমান দি আছে। তথাপিতো ৰেইনকোটযোৰা পিন্ধি লৈছোঁ আৰু হেলমেটটো পিন্ধি লৈছোঁ। হেলমেটটো মেইন না, চব বাদ দি হেলমেটটো পিন্ধিব লাগিব। এয়া আহি পালোঁ সখীহঁতৰ ঘৰ, চিনা লনে বাই। এতিয়া অলপমান চাহ খালোঁ, ভাত খালোঁ। ভাত খাই কিনে এতিয়া যাব পাৰলোঁ আৰু। আহি আছে বেটাই, এতিয়া আমি যাব লাগে। দেৰি হ'ল কিয় ইমান দেৰি? যাই আছোঁ গণেশ মন্দিৰৰ পৰা এইফালে ৰঙিয়া যাম পিছত। ব'লক। এতিয়া আমি নলবাৰী গণেশ মন্দিৰ পাই গ'লোঁ। ইয়াৰ পৰা লেফ্ট টাৰ্ণ ল'ব লাগিব। তো ব'লক। ৰেল গেট পৰিল, এতিয়া অলপমান সময় ৰখিব লাগিব তাৰপিছত যাব আৰু। ড্ৰাইভৰে গাড়ীত উঠা দে নাই, ইফালে পেচেঞ্জাৰে উঠি কিনে মোক খেলে মেলি লগাইছে পাছত উঠি কিনে। কি হ'ব জীৱন। এয়া আমি ৰঙিয়া কৃষক শ্বহীদ ভৱন পাই গ'লোঁ। উদ্দেশ্যটো বাৰু কৈ আছোঁ, ইয়ালৈ অহাৰ উদ্দেশ্যটো। ৰঙিয়ালৈ অহাৰ কাৰণটো মই কৈ দিছোঁ বাৰু। আজি তাৰমানে ৰঙিয়া কৃষক শ্বহীদ ভৱনত তাৰমানে আজি ৰাভা দিৱস প্ৰতিযোগিতা আছে। তো 20 তাৰিখে হোৱা কথা আছিল, কিন্তু বানপানীৰ কাৰণে অলপমান পিছুৱাই দিলে। আজি 26 তাৰিখ আজি অনুষ্ঠিত কৰিছে ৰাভা দিৱস প্ৰতিযোগিতাখন। তো তাত আহিছোঁ। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোৱে মেইন কথা, কিন্তু যে পুৰস্কাৰটো মেইন কথা নহয়। কিন্তু প্ৰতিযোগিতাত যে অংশগ্ৰহণ কৰিব আহিছোঁ সেইটোৱে মোৰ বাবে বহুত ডাঙৰ কথা। তো বহুত দূৰৰ পৰা আহিছে ইয়াতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ। আৰু ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ, চোলাটো মানে আহোঁতে বৰষুণ দিছিলেতো, সেইকাৰণে সেইটো চোলা পিন্ধি আহিছিলোঁ। এই বগা চোলাটো লেতেৰা হ'ব বুলি, তো সেইটো পিন্ধিলোঁ এতিয়া। তো অলপমান পিছত প্ৰতিযোগিতাখন আৰম্ভ হ'ব। তো আৰু অলপমান পিছত দেখুৱাম ক'ত কি হয়। বৰ্তমানলৈ আৰম্ভ হোৱা নাই বাৰু, অলপ পিছত আৰম্ভ হ'ব। ৰাতিপুৱা অলপ ভাত খাই আহিছিলোঁ, তো এতিয়া একদম বিৰাট ভোক লাগিছে। তো ভাত খাবলৈ আহিলোঁ। দালি, তৰকাৰী, তাৰপিছত ভাজি, তাৰপিছত এইফালে মাংস আৰু কিবা কানি আনি আছে ৰ'ব। তো আমি ভাত খাই আহি কিনে অলপমান প্ৰতিযোগিতা চালোঁ। তো আমি ৰাতিপুৱা 9 বজাতে আহিছিলোঁ, সেইকাৰণে এতিয়া বাজিল 4:05। তো আমি বেছি সময় প্ৰতিযোগিতা নাচাওঁ, এইফালে ঘৰলৈ যাওঁতে দেৰি হৈ যাব। তো
তো প্ৰতিযোগিতা আমি তাত থাকোঁতে 100 ক্ৰছ কৰিছিলে তো আৰু পিছত গম পালোঁ যে একদম টোটেল প্ৰতিযোগী 150 হৈছে তো সেইকাৰণে আমি তাত থাকিলে বহুত দেৰি হৈ গ'ল হয় তো আমি ঘৰলৈ গ'লোঁ তো আমি আহি থাকোঁতে ৰাস্তাত অকস্মাতে বৰষুণ পালোঁ ক'তো ৰখিব ঠাই নাপালোঁ আৰু এইফালে ৰেইনকোটো পিন্ধিব নোৱাৰিলোঁ পটকৈ তো একেবাৰে মোৰ চোলা অলপমান ভিজি গ'ল তো সেইকাৰণে অলপমান সেই হ'ল তো এতিয়া ভিজা চোলাটো পিন্ধি আছোঁ অলপমান হেল্ল' গাইছ মানে মই বাইক চলাই আছিলোঁ তো সেইকাৰণে মই বগা চাৰ্টটো একদম বৰষুণত ভিজি চব চেচ তো সেইকাৰণে তাক সোমাই লৈ এইটো আৰু পিন্ধি লৈছোঁ তো এতিয়া আৰু যাই আছোঁ আমি বৰষুণ কমিল এতিয়া ব'লক তো আহি প্ৰণীতা ৰেষ্টুৰেণ্টত সোমালোঁ ৰখি বোলে কিবা খুৱাই পাৰ্টি দিয়ে বোলে কিবা আৰু এইফালে ভাত খাওঁতেও পইচাদাৰ হাহাকাৰ বাপা টানা টানি সেইটো মই দিলোঁ এতিয়া এই বোলে ইয়াতে মোক খুৱাব দকচি খুৱাব কিজানি খোৱাই ভাল বেলেগৰ ওপৰতে বোলে খাব লাগে বাকী অৰ্ডাৰ আহিল কিন্তু চাহটো বৰ্তমানলৈকে আহিয়ে বনাই ৰ'ব তো আমি ইয়াতে অলপমান কিবা খাই কিনে ওলালোঁ ঘৰলৈ বুলি তো মই তাত প্ৰতিযোগিতাত গোৱা গীতটি অলপমান লাষ্টত দিম সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ গীতটি চাব বুলি আশা কৰিলোঁ Por un